নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী। অসমত তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি অষ্টাদশ অধ্যায়, যোগীৰ পামত। যোগীৰ পামৰ পৰা ডেকা বৰুৱা বৰনগৰলৈ যাবৰ দিনাই গধূলি চেঙা গাঁৱৰ হলকান্ত বৰুৱাই পঠোৱা সেই মানুহকেইটা আহি যোগীৰ পাম পালে আৰু বৰুৱানীৰ আগত মান যে ভটিয়াই আহিব লাগিছে এই কথাটো ক'লে। বৰুৱানী কথাটো শুনি বিবুদ্ধি হ'ল। তেওঁৰ গিৰিয়েক আৰু পুতেকলৈ চিন্তা হ'বলৈ ধৰিলে। শেষত একো উপায় নেপাই তেওঁ গাঁৱৰ তজুৰাম নামেৰে গাঁওবুঢ়া এজনক মতাই আনি ক'লে, তজুৰাম, এতিয়া আমাৰ কি উপায় হ'ব? ডাঙৰীয়াৰ বা কি হ'ল, বোপা সৈন্য আনোগৈ বুলি ক'ত ৰ'ল, ইয়াৰ একোকে নেজানিলোঁ। তজুৰাম, আই, কি উপায় কৰিব লাগে কওক। মোৰ মনেৰে হ'লে আপোনালোকক ইয়াৰ পৰা লৈ গৈ বৰপেটাইত নি এঠাইত থ'ব লাগে। আপোনালোকে যি অলপ অচৰ বস্তু নিব খোজে তাক টালি টোপোলা বান্ধক। বৰুৱানীয়ে ক'লে, মোৰ বাপনো ক'ত থাকিল তাৰ ভুল হ'ব নোৱাৰেনে? তজুৰাম, আই, মানুহ পঠাওঁ, আপোনালোকে খাই বৈ উঠক। তজুৰামৰ এই কথাত বৰুৱানীয়ে জীয়েকৰ সৈতে খাই উঠিল। এনেতে সিফালৰ পৰা ডেকা বৰুৱাক বিচাৰিবলৈ যোৱা মানুহ চাৰিটাও হাবাথুৰি খাই গাঁৱলৈ লৰি আহিল আৰু বৰুৱানীক ক'লে, আই, পলাওক, ইফালৰ পৰা বামেদি মান আহিব লাগিছে। এই বুলি কৈ সিহঁত চাৰিটা নিজ নিজ ঘৰলৈ গৈ সিহঁতৰ ল'ৰা তিৰোতাবিলাকক যেন পালে তেনেই লৈ ঘৰৰ বয়বস্তু ঘৰত এৰি বৰপেটা মুখে বাট ল'লে। বৰুৱানীয়েও প্ৰায় ২০-২৫জন মানুহ লৈ খোজকাঢ়িয়েই বৰপেটা পালেগৈ। তেওঁ যাবৰ পৰত বাটে বাটে পুতেক আৰু গিৰিয়েকৰ নিমিত্তে কান্দি গ'ল। মান অহা বাৰ্তা পাই গাঁৱৰ আটাইবিলাক ল'ৰা তিৰোতা বৰপেটাৰ ফাললৈ লৰ ধৰিলে। চাই থাকোঁতে ৩-ডাৰমান সময়ৰ ভিতৰতেই যোগীৰ পামত এটিও মানুহ নোহোৱা হ'ল। বজালিৰ বাটেদি অহা মানজাকে নিশা এপৰমান হোৱাত আহি যোগীৰ পাম পালে। গাঁও পাই সিহঁতে গাঁৱৰ শুদা ঘৰ-দুৱাৰবিলাক দেখিলে। ৰাতি হোৱা দেখি সিহঁতে গাঁৱৰ সেই মানুহ নোহোৱা ঘৰবিলাকত সোমাল আৰু হাঁহি খিকিন্দালি কৰি য'তেই যি খাবৰ বস্তু পালে সেইবিলাক লুটি-পুটি খাই জুম বান্ধি সেই গাঁৱতে থাকিল। ইফালে হলকান্ত আৰু মিংগিমাহাও সেই নিশাই নিশা দুপৰ হোৱাত নাৱেৰে আহি যোগীৰ পাম পালে। তাতে হলকান্তই অলপ পৰ নাও ৰাখিবলৈ দিলে। তাৰ পাছত মই ঘৰৰ পৰা আহোঁ বুলি মিংগিমাহাত অনুমতি খুজিলে। মিংগিমাহাই তেওঁৰ লগত ৫টা ৰণুৱা দি ঘৰলৈ যাবলৈ দিলে। সেই ৰণুৱা লৈ ল'ৰা তিৰোতাৰ মুখ দেখিম বুলি আশা কৰি গ'ল। কিন্তু তেওঁ গাঁও পাই দেখিলে গাঁৱত এটিও অসমীয়া মানুহ নাই। যি ঘৰলৈকে যায় সেই ঘৰতে মানহঁতকহে লগ পায়। তেওঁ বৰ আচৰিত হ'ল। তাৰ পাছত তেওঁ গাঁৱৰ মানুহবিলাকলৈ শোক এটা হ'ল। কিন্তু যেতিয়া মানবিলাকৰ পৰা জানিলে সিহঁতে আহি শুদা গাঁও পাইছে তেতিয়া তেওঁ জানিলে তেওঁৰ দিহামতে পুতেক ঘৈণীয়েক জীয়েক গোৱালপাৰালৈ গৈছে। গাঁৱৰ মানুহবিলাকো ক'ৰবালৈ গ'ল। গাঁৱৰ কোনো মানুহৰ হানি নোহোৱা শুনি তেওঁ সুস্থিৰ হ'ল। এইদৰে নিজৰ মনক প্ৰবোধ দি তেওঁ মানুহৰ সেনাপতিক গাঁৱলৈ তুলিলে আৰু নিজৰ ঘৰ-দুৱাৰ দেখুৱাই অলপ পৰ সসৈন্যে জিৰাবলৈ ক'লে। মিংগিমাহাও তেওঁৰ কথামতে জিৰালে। তাৰ পাছত ৰাতি ৬-ডাৰমান থাকোঁতে বৰুৱাৰ দিহা আৰু যুক্তিমতে দুয়োজাক মান লগ হৈ সকলোটিয়েই হাতত মুকলি তৰোৱাল লৈ বৰনগৰীয়া বৰুৱাৰ হাউলিৰ ফাললৈ বাট ল'লে। সিহঁতৰ নাওবিলাক অসমীয়া বান্দিহঁতে নৈৰে উজাই নিলে। প্ৰিয় শ্ৰোতাসকল, আকৌ লগ পাম নতুন অধ্যায়ত। তেতিয়ালৈ আমাৰ হতে লগ হৈ থাকিব। ধন্যবাদ।